দীঘল চুলিত খোপা বান্ধিবলৈ আপোনালোকেও বাৰু অসুবিধা পায় নেকি? যদি পায় বৰ বিশেষ একো কৰিব নালাগে, ভিডিঅ'টো শেষলৈকে চাই থাকিব। প্ৰথমতে চাওকচোন, কাণৰ ওপৰৰ পৰা এটা খুব ধুনীয়াকে ক্লিন সেকশনিং লোৱা হৈছে আৰু চুলিখিনি লাভাৰেৰে পনিটেল কৰি লোৱা হৈছে। পিছফালৰ চুলিখিনি দুভাগ কৰি বান্ধি লোৱা হৈছে। আপোনালোকেও বাৰু এনেকে স্কুললৈ যাওঁতে বান্ধি পাইছিলে নে জনাবচোন। আৰু এতিয়া দনাত এটা ফিক্স কৰা হৈছে ইউপিনৰ সহায়ত ধুনীয়াকে ফিটিং কৰি, আৰু চুলিখিনি 3ডাল বেনি বনাই লোৱা হৈছে। বেনি 3ডালেৰে ধুনীয়াকে এতিয়া পানটো কভাৰ কৰা হ'ব। চাওকচোন, প্ৰথমে এডাল বেনি লোৱা হৈছে আৰু প্ৰথমতে ইউপিন এটা ফিক্স কৰা হৈছে, আকৌ এটা ইউপিন ফিক্স কৰা হৈছে। এনেকে গোটেই বানটো আমি বেনিৰ সহায়ত আমি ফিক্স কৰিব লাগিব, গোটেই বানটো কভাৰ কৰিব লাগিব। আপোনালোকে বাৰু বুজি পাইছে নে নাই জনাব, আৰু লগতে আপোনালোকেও জনাবচোন আপোনালোকৰো বাৰু কেতিয়াবা এনেকুৱা প্ৰব্লেম ফেচ কৰিছিলে নেকি জনাবচোন। আগৰ ফালৰ বেনিডাল চাওকচোন, ওপৰেৰে লৈ অহা হৈছে, আনি ধুনীয়াকে ৰাউণ্ডকৈ আনি ববী পিনৰ সহায়ত ফিক্স কৰি দিয়া হৈছে। বানটো বাৰু কেনেকুৱা লাগিছে বুজি পাইছে নে জনাব। আৰু লগতে এতিয়া মণি থকা ইউপিনৰ সহায়ত ফিক্স কৰা হৈছে। আপোনালোকে যদিহে জিপচি দিব বিচাৰে জিপচিও আপোনালোকে দিব পাৰে। আৰু এনেকুৱা ধৰণৰ যদি আপোনালোকে আকৌ হেয়াৰ ষ্টাইল চাব বিচাৰে আপোনালোকে কমেন্ট কৰিব।